Hello, so welcome back to my YouTube channel Kripal Krishna Assamese Vlog. दोस्तों कामाख्या मंदिर दर्शन কৰি আছো আমি পুৱা 6টা বজাতে আমি আহিছিলো পুৱা 6টা বজাতে আহিছিলো আমি এতিয়ালৈকে আমাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰা হোৱা আছিল বহুত লাইন আছিল বহুত বেছি মানুহ আমি গৈ আছো এতিয়া চিন্নামস্তা এতিয়া আমি গৈ আছো চিন্নামস্তা আৰু বগলা দিবা তুমি ক'ত দিবা মই কৰি দিম দে নামটো ক'ব আছে নে কি নাম আছে কৃপাল কৃষ্ণ আছামিজ ব্লগ কি কৃপাল কৃষ্ণ আছামিজ ব্লগ তুমি চাবা তাতে তাৰে মই কেইদিনমান কমেডিও দিছিলোঁ ভিডিঅ' কিন্তু আজিকালি সেই দেও এতিয়া চাওক আমি ক'ত সোমাই গ'লো দোস্তো কি জায়গাত আহিছো চাওকচোন মই বেক কেমেৰাৰে দেখুৱাই আছো ৰ'বা ইয়াত গাড়ী পাৰ্কিং কৰা হয় ইয়াত গাড়ী পাৰ্কিং কৰা হয় এতিয়া যাই আছো আমি বগলা মন্দিৰ নিশ্চয় নাম শুনিছে খালি ভৰি আহিছো ৰ'দে পুৰি দিছে ভৰি ইফালে যাব লাগিব আমি বগলা মন্দিৰ বহুত খোজ কাঢ়িলো এই চাওক দেখিছেনে ইফালে বাকত যাব পাৰি বাহ কিমান চিৰি ইয়াত মেৰামতি কাম চলি আছে পাই গ'লো দেখিছে ফাইনেলি পাই গ'লো বগলা মন্দিৰ পাই গ'লো এটা প্ৰব্লেম হ'ল ৰ'বা মানে কি হৈছে জানেনে ভিতৰত ভিডিঅ' কৰিব নোৱাৰি ইয়াতে ভিডিঅ'টো মই ষ্টপ কৰিছোঁ আকৌ দেখুৱাই আছোঁ ৰ'বা দোস্তো আমি বগলা মন্দিৰৰ পৰা ওলালোঁ এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰত আমাক কামাখ্যা মন্দিৰ বগলা মন্দিৰ আৰু চিন্নামস্তা মন্দিৰ দৰ্শন হ'লোঁ আৰু এবাৰ এইটো ৰাস্তাৰে যাই চাওঁ অলপ বহুত ওখ আছে পালোঁ কামাখ্যা মন্দিৰ পোৱা নাই
আমি এতিয়া আহি আছোঁ কামাখ্যা মন্দিৰলৈ কি গৰম হেৰস্তো আমি গৈ আছোঁ বৰ্তমান ফেঞ্চি বজাৰ গাড়ীখন পাৰ্কিং কৰিলোঁ এতিয়া গৈ আছোঁ আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ থেংক ইউ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব দোস্ত ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই